মনটো মোৰ একদম খুবেই ভাল লাগিছে কাৰণ আজি মোৰ চেনেলটো 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে আৰু কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে হৈছে আপোনালোকে মোক ইমান ছাপোৰ্ট কৰিছে আজি মোৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু মোৰ একেবাৰে অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ মই অন্য এটা ভিডিঅ'ত আৰু আমি আছোঁ এতিয়া খুব এটা সুন্দৰ পৰিৱেশত দেখিছেনে অলপমান ওলাই আহিলোঁ এইফালে মেইন ৰাস্তাৰ কাষতে আমি অলপমান ওলাই আহিছোঁ দুইজনে খুব ধুনীয়া বতাহ বলি আছে ভাল লাগিছে ইয়াৰ ভিউটো চাওক কিমান ধুনীয়া এটা ভিউ অনুভৱীয়া তোমাৰ শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা তোমাৰ আগমন জোনাকী আকাশত উমলে মন এতিয়া মই মিষ্টাৰ সুধি আছোঁ আজি 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গৈছে আৰু তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে মানে যেতিয়া 100 হৈছিলে ছাবস্ক্ৰাইবাৰ তেতিয়া ভাবিছিলোঁ 500 কেতিয়া হ'ব আৰু যেতিয়া 500 হ'ল তেতিয়া ভাবিলোঁ 1K কেতিয়া হ'ব আৰু যেতিয়া 1K হৈছে আৰু খুব ভাল লাগিছে আজি মনটো এতিয়া ৰুমলৈ গৈ লওঁ তাৰপিছত লগ পাই আছোঁ A few moments later. Guys, এতিয়া আমি ৰুমৰ পাই গ'লোহি আৰু এতিয়া কিবা এটা মিঠা বনাব বিচাৰিছোঁ আৰু এয়া দেখিছেনে লাডু আছেহি আমাৰ লগত হাই বলো কি কৈছা বুলি কোৱা ভালনে তোমালোকৰ আপোনালোকৰ বলো আপোনালোকৰ ভালনে মোৰ ভাল বাই বাই এতিয়া ৰেচিপিটো লৈ আহিছোঁ আৰু আজি ভাবিছোঁ চেৱৈ ক্ষীৰ বনাম অলপ বেলেগ ধৰণৰ বনাম লগতে চাউলো দিম মানে বাসমতি চাউল অলপ দিব লাগিব এমুঠিমান তিয়াই ৰাখিছোঁ আধা ঘণ্টামান আৰু এতিয়া গাখীৰখিনি অকণমান গৰম হৈছে এতিয়া লং ইলাইচি আৰু তেজপাত দি দিছোঁ আৰু এতিয়া এমুঠিমান চাউল যে তিয়াই ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব কিছু সময় দেখিছেনে এনেদৰে ধুনীয়াকৈ লৰাব লাগিব আৰু এইটো সময়ত মই দিম চেনি আৰু চেনি আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব কিছুমানে মিঠা বেছি ভাল পায় আৰু কিছুমানে বেছি ভাল নাপাবও পাৰে নিজৰ সোৱাদ মতে দিব আৰু এতিয়া আকৌ এইখিনি লৰাই আছোঁ আৰু এতিয়া কাজু আৰু খিচমিচখিনি দি দিছোঁ অলপ সময় মই তিয়াই ৰাখিছিলোঁ আৰু এইখিনিও মই ধুনীয়াকৈ লৰাই থাকিম আৰু এতিয়া মই ইয়াত দি দিছোঁ চেৱৈখিনি আৰু চেৱৈখিনি বনাব হ'লে ধুনীয়াকৈ ভাজি পিনে বনাই মই কিন্তু এনেকৈ বনাইছোঁ আজি ষ্টাইলটো মই বেলেগকৈ বনাম বুলি আপোনালোকক আগতে কৈছোঁ আৰু লং ইলাচি দিছোঁ কাৰণ মই লং ইলাচি ভাল নাপাওঁ আপোনালোকক কৈছোঁৱেই তথাপি মিষ্টাৰে কোৱাৰ কাৰণে দি দিলোঁ আৰু দেখিছেনে ইয়াত ধুনীয়াকৈ উতল আহিছে আৰু এতিয়া আকৌ লৰাই থাকিম ধুনীয়াকৈ হৈছেগৈ আৰু চাউলখিনি ফুটিছেগৈ লাহে লাহে ফাইনেলি আমাৰ চেৱৈ ক্ষীৰ ৰেডি হৈ গ'ল আৰু দেখিছেনে একদম ডাঠ হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু যিখিনি আমি চাউল দিছিলোঁ চাউলখিনিও একদম ধুনীয়াকৈ ফুটি গৈছে আৰু আজি যে মই মিঠা কিবা এটা বনালোঁ কেৱল আপোনালোকৰ বাবে আজি যিহেতু এটা স্পেচিয়েল দিন মোৰ কাৰণে ইমান এটা ভাল লগা দিন সেইবাবে আপোনালোকৰ কাৰণে মই বনাইছোঁ মিঠা কিবা এটা আৰু আকৌ এবাৰ আপোনালোকক মোৰ অন্তৰৰ পৰা বহুত 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 ধন্যবাদ জনাইছোঁ আপোনালোকে মোক ইমান মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অতি সোনকালে লগ পাই আছোঁ আপোনালোকক মোৰ নেক্সট এটা ভিডিঅ'ত তেনেহ'লে আজিলৈ বাই বাই